মই যেনেকৈ ভাল ৰাইজেও এনেকৈ ভাল আৰু সকলো ৰাইজেই ভাল। আমি আহি থকা 9 তাৰিখৰ এপ্ৰিলৰ 9 তাৰিখত যি বিশেষ এছেম্বলি নিৰ্বাচন হৈ আছে, ইয়াৰ কাৰণে আমি প্ৰচাৰ কৰি আছোঁ আৰু আমাৰ বাউসুংগুৰি সমষ্টি হিচাপে আমি জিকি যাম। ইয়াৰ কোনো সন্দেহ থাকিব নালাগে, আমি এনেই জিকি যাম। ৰাইজ যথেষ্ট ভাল চলি আছে, আৰাম হৈহে এতিয়া মানে ঠায়ে ঠায়ে কেণ্ডিডেটক লৈ ঘূৰা হৈছে আৰু মইতো ইয়াৰ কাৰ লগত যুঁজ হ'ব মই দেখিবলৈ পোৱা নাই, কিন্তু আমাৰ কেণ্ডিডেটটো আমাৰ বাউসুংগুৰি সমষ্টিৰ কেণ্ডিডেট প্ৰায় দুৰ্বলেই দেখা পাইছোঁ। UPPৰ প্ৰতিভা ব্ৰহ্ম তেওঁতো বাৰে প্ৰতি হাৰিয়েই থাকে আৰু যিকেইটা মানে কেণ্ডিডেট দিয়া হৈছে বেলেগ দলৰ, মই নাভাবোঁ যে কাৰোবাৰ লগত আমাৰ কণ্টেষ্ট হ'ব। নিৰ্বাচন আহিলেই মানুহৰ মনবোৰ অলপ টেনচন হৈ থাকে আৰু চঞ্চল হৈ থাকে, হয়নে নহয়? কিন্তু এইবেলি নিৰ্বাচনত আমি আনন্দ মনেৰে আমি ফূৰ্তি কৰি বিহুৰ আগে বিহু খাই খাই আমি নিৰ্বাচন পাতিম। তাৰ এটাই কাৰণ, এই ফূৰ্তি হোৱা আনন্দ হোৱা এটাই কাৰণ যে কেইমাহমান আগতেই আপোনালোকে সকলোৱে মিলিজুলি সকলোৱে সহযোগিতা কৰি BTCত আমাৰ চৰকাৰ আনিছিল। ইয়াৰ পিছত আছে দুখীয়াসকলৰ কাৰণে 10,000, জ্যেষ্ঠ 15,000 কৰি থকা হোৱা কিম্বা